আপুনি আপোনাৰ পেটৰ অতিৰিক্ত চৰ্বি কমাব বিচাৰে নেকি? যদি বিচাৰে তেন্তে আমাৰ এই ভিডিঅ'টো এবাৰ চাব। পেটৰ চৰ্বি হ্ৰাস কৰিবলৈ বহু লোকে জিমত ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৱৰ্কআউট কৰে, আনহাতে কিছুমানে ডায়েট কৰে। অৱশ্যে এতিয়া জিমলৈ নোযোৱাকৈ ঘৰতে তৈয়াৰ কৰিব পৰা পানীয়ৰ দ্বাৰা আপুনি আপোনাৰ পেটৰ চৰ্বি কমাব পাৰে। মেদবহুলতা আজিৰ দিনত স্বাস্থ্যজনিত অন্যতম এটি ডাঙৰ সমস্যা। ওজন কমোৱাটো বহুতৰে বাবে ইমানেই প্ৰত্যাহ্বান হৈ পৰিছে, যাৰ বাবে মানুহে কঠোৰ পৰিশ্ৰম কৰে আৰু লগতে খাদ্যৰ সম্পূৰ্ণ যত্ন লয়। লেঞ্চেটৰ এক অধ্যয়নত কোৱা হৈছে যে ভাৰতত মেদবহুলতাৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পোৱা বুলি প্ৰকাশ পাইছে। ভাৰতৰ মুঠ জনসংখ্যাৰ 70% অতিৰিক্ত ওজনৰ সমস্যাৰ সৈতে যুঁজি আহিছে। সেয়ে আমি কঠোৰ পৰিশ্ৰমৰ লগতে সঠিক খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়াটো উচিত। যদি আপুনিও পেটৰ চৰ্বি কম কৰিব বিচাৰে তেন্তে আপোনাৰ খাদ্য তালিকাত স্বাস্থ্যকৰ আৰু পুষ্টিকৰ বস্তু অন্তৰ্ভুক্ত কৰক, যাতে ই আপোনাক ওজন কমোৱাৰ প্ৰক্ৰিয়াত সহায় কৰিব পাৰে। বিশেষকৈ স্বাস্থ্যকৰ পানীয়। উল্লেখ্য যে স্বাস্থ্যকৰ পানীয় সেৱন কৰিলে বিপাকীয় ক্ৰিয়া উন্নত হয় আৰু হজম শক্তিও উন্নত হয়। কেৱল এয়াই নহয়, খাদ্যৰ প্ৰতি আসক্তি আৰু অতিৰিক্ত খাদ্য খোৱাটো এই পানীয়বোৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পৰা যায়, যাৰ ফলত ওজন বহু পৰিমাণে হ্ৰাস কৰিব পাৰি। গতিকে জানো আহক, এই পানীসমূহনো কি, যিয়ে আপোনাৰ পেটৰ চৰ্বি কমোৱাত সহায় কৰিব পাৰে। তিয়হৰ পানী খাব লাগে। তিয়হৰ পানী খালে আপুনি চৰ্বিৰ পৰা মুক্তি পাব পাৰে। ইয়াৰ উপৰিও শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাটো তিয়হৰ পানীয়ে সহায় কৰে। তিয়হত থকা দ্ৰৱণীয় আহে কেৱল ওজন হ্ৰাস কৰাত সহায় কৰাই নহয়, আপোনাৰ পাচন তন্ত্ৰ উন্নত কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, স্পট নিউজ আছাম।